দক্ষিণ পশ্চিম তিব্বতৰ আংশী গ্লেছিয়াৰৰ পৰা ওলাই অহা ইয়াৰলুং চাম্পু নামৰ এই নদীখন আজি আমি ফেৰী বা জাহাজেৰে পাৰ হৈ আছোঁ মাত্ৰ 2 টকা 50 পইচা। চিয়াং বা দিহাং নামেৰে আপোনালোকে জানে, ইয়াৰলুং চাম্পু নামে জানে, আৰু ইয়াক ব্ৰহ্মপুত্ৰ বুলিও জানে, আৰু বাংলাদেশত ইয়াক যমুনা বুলিও জানে, আৰু আমাৰ অসমৰে এক পুৰণি নাম লুইত। লুইত বুলিলে আমি সকলোৱে জানো এই ব্ৰহ্মপুত্ৰকে। কিন্তু এই নদীটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ লৈছোঁ। এই নদীখন 34,160 বৰ্গ কিলোমিটাৰ বিস্তাৰ কৰি আমাৰ অসমৰ মাজেৰে বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য 2,900 কিলোমিটাৰ। ইয়াৰ এভাৰেজ গভীৰতা 38 মিটাৰ আৰু আটাইতকৈ বেছি গভীৰ 120 মিটাৰ। ব্ৰহ্মপুত্ৰৰ অন্য নামবিলাক আপোনালোকক ক'লো, এইবাৰ জানো আহক। এই নদীখন পাৰ হ'বলৈ দলঙৰ বৰ্তমান অভাৱ নথকাও নহয় আৰু একেবাৰে নাই বুলিও ক'ব নোৱাৰি, কাৰণ এই নদীখনত দলং আছে। শৰাইঘাটত প্ৰথমখন আছে, দ্বিতীয়খন আছে, নৰনাৰায়ণ সেতু আছে, ভোমৰাগুৰি কলীয়া ভোমৰাখন আছে, তাৰপিছত বগীবিল আছে, ঢলা শদিয়া ডক্টৰ ভূপেন হাজৰিকাৰ সেতুখন আছে, আৰু কেইখনমান ব্ৰিজৰ কাম চলি আছে। ধুবুৰী ফুলবাৰী দলং, নুমলীগড়ৰ গহপুৰ, আৰু ভোমৰাগুৰি তেজপুৰত আৰু এখন, যোৰহাট নিমাতীঘাটত এখন, দিচাংমুখ টেকেলি ফুটাত এখন, লুইত খাবলু নামে আৰু এখন দলঙৰ কাম চলি আছে বৰ্তমান। আৰু 3খন দলঙৰ এতিয়ালৈকে অনুমতি অহা নাই। এই 3খন দলঙৰ অনুমতি আহিলে সেই 3খনো হ'ব। এই 3খনৰ ঠাইডোখৰ হ'ল খাৰুপেটীয়া, ভোৰাগাঁও আৰু শদিয়া, চিলি, অয়ান, বৰপেটা, নিত্তৰখোলা, এই 3খন দলং। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে অসমৰ কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে বা অসমৰ বাহিৰত যদি আছে সেয়াও লিখিব আপোনালোকে কমেণ্টত, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।